हेलो मरমৰ ছাত্ৰীসকল আজি মই আলোচনা কৰিম তোমালোকৰ ক্লাছ 10 ৰ ভূগোল চেপ্টাৰ নম্বৰ 4 তো আজি মই এনেকুৱা এটা প্ৰশ্ন তোমালোকক ইম্পৰ্টেন্ট দিম তোমালোকৰ 100% তোমালোকৰ হাফ ইয়াৰলি পৰীক্ষা আৰু ফাইনেল এক্সামৰ কাৰণে 100% কমন পৰিব 100 and 200% কমন পৰিব তো দেৰি নকৰি মই তোমালোকৰ ইম্পৰ্টেন্ট কোৱেশ্চন বিলাক মই আলোচনা কৰি দি আছো তোমালোকৰ এটা 5 মাৰ্কি কোৱেশ্চন এটা 100% কমন দি দিম তোমালোকে এটো প্ৰথমৰ পৰা প্ৰেক্টিস কৰি যোৱা এটা তোমালোকৰ হাফ ইয়াৰলি আৰু ফাইনেল এক্সামৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হ'ব তো আহক আলোচনা কৰো ইতিমধ্যে কিন্তু তোমালোকৰ এই প্ৰথম অধ্যায় দ্বিতীয় অধ্যায় তৃতীয় অধ্যায় ইতিমধ্যে কিন্তু তোমালোকক আলোচনা কৰা হৈছে আজি তোমালোকক আলোচনা কৰি দিম চতুৰ্থ নম্বৰ চেপ্টাৰ তোমালোকৰ যেহেতু ইয়াৰ 14 মার্ক দিয়া আছে টোটাল মার্ক তো প্ৰথমটো তোমালোকৰ 7 মার্ক আছে দ্বিতীয়টো 6 মার্ক তৃতীয়টো ইয়াত দিয়া নাই যেহেতু চতুৰ্থটো তোমাৰ 14 মার্ক আছে আৰু কেনেকৈ ধৰণৰ প্ৰশ্ন আহিব মই তোমালোকক মানে কিমান মাৰ্কৰ প্ৰশ্ন আহিব 1 মাৰ্কি কিমানটা আহিব 4 মাৰ্কি কিমানটা আৰু 5 মাৰ্কি কিমানটা আহিব তো মই এইটো ভিডিঅ'ৰ জৰিয়তে মই আলোচনা কৰাই দিম তো আহক যে চতুৰ্থ চেপ্টাৰলৈ আগবাঢ়ো এইটো হল তোমালোকৰ চতুৰ্থ চেপ্টাৰ তো তোমাৰ টোটাল মাৰ্ক আছে 14 মাৰ্ক তো তোমালোকৰ এমসিকিউ আকাৰত তোমালোকৰ 5টা আহিব এটা দুটা তিনিটা চাৰিটা 5টা আৰু 4 মাৰ্কৰ এটা আহিব আৰু 5 মাৰ্কৰ এটা আহিব তোমালোকৰ 5 মাৰ্কি এটা মই দগাই দিম এই যেটো মই দগাই দিম এটো 100% আহিব 5 মাৰ্কি তোমালোকৰ প্ৰথমৰ পৰা তোমালোকে চাই যোৱা তো হৈ যাব মই প্ৰথমৰ এমসিকিউ বিলাক মই আজি ডিসকাস কৰি দিও মানে এতিয়া মই প্ৰথমৰ পৰা যাও যে এমসিকিউ বিলাক প্ৰথমে ডিসকাস কৰো তাৰ পিছত 4 মাৰ্কৰ বিলাক তাৰ পিছত 5 মাৰ্কি এটা মই দগাই দিম তোমালোকে চাই যাবা তো প্ৰথম প্ৰশ্নটো হল এইটো এমসিকিউ আছে আন্ডাৰলাইন কৰা যে কিমান মানে এইবিলাক যিবিলাক আছে মিজোৰাম বা মেঘালয় অৰুণাচল প্ৰদেশ এইবিলাক যিবিলাক আছে এইবিলাক তোমালোকৰ প্ৰায় 50 কিলোমিটাৰ প্ৰস্থৰ ঠেক ভূখণ্ডৰ দ্বাৰা পশ্চিম বংগৰ হৈতে ভাৰতৰ ভূখণ্ডৰ লগত সংলগ্ন হৈ আছে এটো ইম্পৰ্টেন্ট হয় তোমালোকে চাই লবা এইখিনি তোমালোকে এটো যেটো এমসিকিউ আকাৰত আহিব তো আৰু একবাৰ এটো আছে তোমালোকে এমসিকিউ আকাৰত আহিব পাৰে যে জন্ম হাৰ মৃত্যুৰ হাৰ আৰু প্ৰজন্ম এই তিনি প্ৰকাৰে জনসংখ্যাৰ বৃদ্ধি আৰু পৰিৱৰ্তন হয় এটো তোমাৰ এমসিকিউ আকাৰত আহিব পাৰে জনসংখ্যাৰ ভেরি ভেরি ইম্পর্টেন্ট হয় আর তোমালোকে বহলাই পড়িব পারিবা তোমালোকে যদি বহলাই পড়িব লাগে পড়ি লবা তো আর আলোচনা কৰি দিও মই এটো মোস্ট ইম্পর্টেন্ট তোমালোকে যেটো ইয়াত 4 মার্ক দিয়া আছে ইয়াত লিখা আছে যে 4 মার্কের কারণে যে জনসংখ্যা বৃদ্ধির কারণ মানে জনসংখ্যা বৃদ্ধি কেনেকৈ হয় এটোৰ কারণ তোমালোকে পৰীক্ষা দিব পাৰে তো মোস্ট ইম্পর্টেন্ট কোশ্চেন হয় তোমালোকে কিন্তু চাই লবা 4 মার্কৰ হয় এটো যেটো তোমালোকে এটো চ্যাপ্টাৰৰ পৰা 5টা এমসিকিউ আহিব আৰু এটা 4 মার্কৰ আহিব এটা 5 মার্কৰ আহিব এটো 4 মার্কৰ কাৰণে মোস্ট ইম্পর্টেন্ট তোমালোকে 5 মাৰ্কৰ টেনশন কৰিব নালাগে মই দগাই দি আছো 5 মাৰ্ক কি আহিব এটো চ্যাপ্টাৰৰ পৰা মই কৈ আছো অলপ ধৈৰ্য ধৰা মই অলপ পিছতে কৈ দিম আৰু এটা 4 মাৰ্কৰ ইম্পর্টেন্ট আছে এটো যে জল পৰিবহনৰ 4 মাৰ্কৰ এটা ইম্পর্টেন্ট তোমালোকে জল পৰিবহনৰ পৰা পঢ়ি লবা তোমাৰ পেজ নম্বৰ আছে তোমাৰ 83 নম্বৰ পেজ নম্বৰ তো তোমালোকে এইখানে পঢ়ি লবা আৰু এটা ইম্পর্টেন্ট কোশ্চেন হয়তো হয় যে পরিবহন ব্যবস্থার সমস্যা হ'ব মানে পরিবহন ব্যবস্থার সমস্যা হ'ব কি তোমালোকে কিন্তু এটো পয়েন্ট হিসাবত লিখি লবা পয়েন্ট হিসাবত লিখিলে তোমালোকৰ 4টা পয়েন্ট হিসাবত লিখি লবা যে পরিবহন ব্যবস্থার সমস্যা হল 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ তোমালোকে ক খ গ এবিলাক দিব পাৰি লিখিব পাৰিবা এবিলাক পয়েন্ট হিসাবত লিখিলে তোমালোকৰ ফুল মার্ক দিয়ে তোমালোকে 4টা পয়েন্ট লিখিলে 4টা মার্ক পাই যাবা তোমালোকে পয়েন্ট হিসাবত লিখিবা তোমাৰ ইয়াত কিন্তু পয়েন্ট হিসাবত দিয়ে আছে তোমালোকে কিন্তু পঢ়ি লবা এটো ভালকৈ পঢ়ি পিনে বুজি পিনে তোমালোকে পয়েন্ট বনাবা আৰু তোমাৰ যি স্যাৰ বাইদেউসকলে পঢ়ায় তোমালোকে কৈ দিবা যে পয়েন্ট হিসাবত মোক লিখি দিও আৰু ইম্পর্টেন্ট কোশ্চেন বিলাক মই দগাই দি আছো এটো এটা মোস্ট ইম্পর্টেন্ট কোশ্চেন হয় 4 মাৰ্কৰ যে প্ৰাকৃতিক সম্পদৰ বিষয়ে তোমালোকে কিন্তু অলপ ধাৰণা লৈ তোমালোকে নিজে বনাব পাৰিবা নিজে বনাই লিখিব পাৰিবা তোমালোকে প্ৰাকৃতিক সম্পদৰ বিষয়ে তোমালোকে অলপ আইডিয়া লৈ লবা আৰু আছে নেক্সটত ইয়াত কৃষি মানে কৃষি ফার্মিং যেটো আমি ফার্মিং বুলি কওঁ ইংলিশত এটো
এইটো মোষ্ট ইম্পৰ্টেণ্ট তোমালোকে কৃষিৰ বিষয়ে তোমালোকে জানাই তোমালোকে অলপ পঢ়ি ল'বা যে অসমক এখন কৃষি প্ৰাধান্য ৰাজ্য এনেকৈ তোমালোকে মানে কিমান চনত মানে কিমান উন্নতি হৈছিল লোকচান হৈছিল কোন কোন ৰাজ্যত এনেকৈ তোমালোকে ইনক্লুড কৰি দিবা তেনেহ'লে তোমালোকে মানে ছাৰসকলে ফুল মাৰ্ক দিব। আৰু আছে তোমাৰ নেক্সট মই দেখুৱাই আছোঁ আৰু নাই মই আৰু আছে এটা দুটা মই পৰীক্ষাৰ আগত দি দিম মানে অনুশীলনীবিলাক মই একেবাৰে এটা ভিডিঅ'ত মই যোগেদি দি দিম কিমানখিনি ইম্পৰ্টেণ্ট আছে। তো 5 মাৰ্কি যিটো মই কৈ আছোঁ এইটো মই দগাই দি আছোঁ মানে কোনটো যে 5 মাৰ্কি এটা 100% আহে ইয়াত মই দি আছোঁ ভেৰি ভেৰি ইম্পৰ্টেণ্ট। তোমালোকে অসমৰ মানচিত্ৰ আৰু ভাৰতৰ মানচিত্ৰটো এইটো চেপ্টাৰ মানে এইটো চেপ্টাৰৰ পৰা এইটো লেচনৰ পৰা আহে। তোমালোকে অসমৰ মানচিত্ৰ আৰু ভাৰতৰ চিত্ৰটো তোমালোকে ভালকৈ শিকি ল'বা মানে বহীত প্ৰেক্টিছ কৰিবা। এইটোৰ পৰাই তোমালোকে আহে যে অসমৰ মানচিত্ৰ আৰু ভাৰতৰ মানচিত্ৰ আৰু ইয়াত দিয়ে যে খনিজ সম্পদ মানে তেল মানে কেঁচা তেল মানে দিব যে অসমৰ মানচিত্ৰ লিখি তোমালোকে কি কৰা মানাস ৰাষ্ট্ৰীয় উদ্যান কোন ঠাইত আছে তোমালোকে মাৰ্ক কৰা। তাৰপিছত যিবিলাক ৰাষ্ট্ৰীয় উদ্যান আছে সেইবিলাক তোমালোকে জানি ল'বা কোন ঠাইত মানে কোন জেগাত আছে মানে কি আছে যেনেকুৱা ধৰণৰ এইটো হ'ল মই দেখুৱাই আছোঁ মই এক্সাম্পল দি আছোঁ যে এইটো হ'ল অসমৰ মানচিত্ৰ ঠিক আছে। যে তোমাক ক'ব যে মানে কোনখন এইখিনি ঠাইত কোনখন জেগাত মানাস ৰাষ্ট্ৰীয় উদ্যান আছে তোমালোকে ইয়াত টিক কৰা মানে টিক কৰি মানে এনেকুৱা ধৰণৰ টিক কৰিব ক'ব যে ইয়াত মানাস ৰাষ্ট্ৰীয় উদ্যান আছে তোমাক জানিব ধৰক ইয়াত আছে মই নাজানো মই দেখিব লাগিব ধৰক ইয়াত আছে ফৰ এক্সাম্পল ইয়াত এনেকৈ অলপ টিক কৰি পিনে তোমালোকে এনেকৈ আণ্ডাৰলাইন কৰি মানে অলপ কি কৰি আণ্ডাৰলাইন দাগি যে ইয়াত মানাস ৰাষ্ট্ৰীয় উদ্যান মানে লিখিব লাগিব মই বুজাব চাগে তোমালোকে বুজি পাইছা এনেকৈ। তো যি মানে বেছিভাগ তোমালোকে মানাস মানে ৰাষ্ট্ৰীয় উদ্যানবিলাকে দিয়ে যে কাজিৰঙা এইবিলাকে দিয়ে তোমালোকে এইবিলাক প্ৰেক্টিছ কৰিবা আৰু তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনটো তোমালোকে চাই ল'বা কি দিয়ে এইটো তোমালোকে ধাৰণা আহি যাব। প্ৰথমে তোমালোকে মানচিত্ৰটো অকোৱা শিকিবা মানে ভাৰতবৰ্ষ মানে কি কৈ আছে তোমাৰ অসমৰ মানচিত্ৰ আৰু ভাৰতৰ মানচিত্ৰ অকোৱা শিকিবা। তাৰপিছত তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনটো চাবা যে কোনবিলাক দিয়ে সেইবিলাক তোমালোকে ভালকৈ ন'টিছ কৰিবা তোমালোকে চাবা। তো এইখিনিয়ে ভিডিঅ'টো আৰু তোমালোকে যদি এইটো ভিডিঅ'ত নতুন হয় তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লগতে তোমাৰ বন্ধু বান্ধৱীসকলক এইটো চেনেল শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।